হেল্ল' এভৰিৱান আৰু আজি মই আপোনালোকৰ বাবে এটি হেল্ডি ৰেচিপি লৈ আহিছোঁ নৰসিংহৰ সৈতে মুৰ্গীৰ মাংস। তাৰ বাবে এয়া মই লৈছোঁ 500 গ্ৰাম মুৰ্গীৰ মাংস, 2টা ডাঙৰ সাইজৰ পিঁয়াজ, আদা নহৰু বটা আৰু লৈছোঁ নৰসিংহৰ পাত আৰু জলকীয়া। এয়া মই এইখিনিক এটা খুন্দনাত খুন্দি লৈছোঁ আৰু ইয়াৰ এটা পেষ্ট বনাই লৈছোঁ আৰু সেই পেষ্টখিনি মই এতিয়া মুৰ্গীৰ মাংসখিনিত যোগ কৰিছোঁ। মিক্সিত কৰা নাই, মিক্সিত কৰিলে বেছি মিহি হৈ যায়, খুন্দনাত দিলে বহুতে সোৱাদ হয়। আৰু ইয়াত দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু হালধি। এতিয়া মই মছলাখিনি আৰু চিকেনখিনি এনেদৰে সানি লৈছোঁ আৰু এতিয়া মই গেছ ষ্টভত এটা লোহাৰ কেৰাহী দি দিছোঁ। তাত মই মিঠাতেল গৰম হ'বলৈ দি দুখিলা তেজপাত আৰু অকণমান পাঁচফোৰণ দি দিছোঁ আৰু এতিয়া তাত মেৰিনেট কৰি ৰখা মুৰ্গীৰ মাংসখিনি এনেদৰে ফ্ৰাই কৰিবলৈ লৈছোঁ। কিছু সময় ফ্ৰাই কৰাৰ পিছত ইয়াত মই যোগ কৰিছোঁ চিকেন মছলা আৰু অকণমান ভাজিবলৈ লৈছোঁ আৰু তাত এটা যোগ কৰিছোঁ আলু। ঠিক এনেদৰে ভাজি ল'ব আৰু এয়া মই দিছোঁ এচামুচ জিৰা গুড়ি। জিৰা গুড়িটো আপোনালোকে স্কিপ নকৰিব, যিহেতু জিৰা গুড়ি আমাৰ শৰীৰৰ কাৰণে বহুতেই উপযোগী হয়, আমাৰ হজম শক্তি বৃদ্ধি কৰে। আৰু এতিয়া আমি চিকেনখিনি অকণমান সময় সিজিবলৈ দিম আৰু এয়া আমাৰ চাওক নৰসিংহৰ সৈতে মুৰ্গীৰ মাংসৰ ৰেচিপিটো কমপ্লিট হৈ গ'ল। বহুতে কম মছলাৰে বনোৱা ৰেচিপি হয় আৰু বহুত হেল্ডি ৰেচিপি হয়। আশা কৰিছোঁ আপোনালোক সকলোৱে ঘৰত বনাই চাব আৰু আপোনজনক খুৱাই চাব। যদি ভাল পাইছে লাইক কমেণ্ট কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ। হেভ এ গুড ডে।